সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লে স্বাগতম জনালো। আজি এটা ফেব্ৰিক ডিজাইনৰ ভিডিঅ' লৈ আহিছো। এখন উকা মেখেলা লৈছো। মেখেলাখনত আজি ফেব্ৰিক কৰিম। এখন কাগজত ফুল এপা আঁকি লৈছো আৰু এখন কাৰ্বন পেপাৰ লৈছো। এতিয়া মেখেলাখনত ফুলটো আঁকি লম। এয়া মেখেলাখনত কেইটামান ফুল আঁকি ললো। মেখেলাখনৰ মাজত এখন কাগজ পাৰি দিছো, নহলে কালাৰ কৰিলে দুইটা সাইডতে লাগি যাব। এটা এমব্ৰয়ডাৰী ফ্ৰেম লগাই দিছো, তেতিয়া ফুলপা কালাৰ কৰিব ভাল হয়। দুটা কালাৰ লৈছো, বগা আৰু হালধীয়া, আৰু দুডাল সৰু ব্ৰাছ লৈছো। অকমান কালাৰ উলিয়াই লৈছো বাটি এটাত। এতিয়া ফুলপাহত কালাৰ কৰি আছো। কালাৰ কৰোতে অলপ ডাঠকে কৰিব, নহলে শুকুৱাৰ পিছত ভাল নেদেখি। ফুলপাহত কালাৰ কৰা হৈ গল আৰু এটা ফুল কালাৰ কৰি দেখুৱাইছো। গুটেকেইটা ফুলত কালাৰ কৰি ললো। ফুলকেইটা এতিয়া শুকাই গল। এতিয়া এটা আউটলাইনাৰ লৈছো। আউটলাইনাৰটোৰে ফুলপাহত এনেদৰে আঁকি দিছো, তেতিয়া ফুলপা দেখিব আৰু বেছি ধুনীয়া হ'ব। আউটলাইনাৰ বনোৱা হৈ গল ফুলকেইটাত। এতিয়া শুকাবৰ বাবে 7-8 ঘণ্টামান থৈ দিম। 8 ঘণ্টা হৈ গল। এয়া চাওকচোন শুকাই গৈছে সম্পূৰ্ণকে। ফুলকেইটা জিলিকি আছে। দুইটা সাইডতে কৰি ললো। আপোনালোকেও নিজে এনেদৰে ঘৰতে মেখেলা চাদৰত ডিজাইন কৰিব পাৰে। আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাই আছে সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।